আজি আমি ইয়াতে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স অসমত আমাৰ বিজেপি, এজিপি আৰু UPPL তিনিটা দলে মিলি পেলাই যে 5টা উপনিৰ্বাচন হ'বলৈ গৈ আছে। ইয়াত প্ৰাৰ্থী থিয় কৰাব। আমাৰ 31 নং চিডলি সমষ্টিত NDAৰ হৈ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে প্ৰাৰ্থী ইয়াতে দিব। আজি আমি ইয়াতে প্ৰাৰ্থী ঘোষণা কৰিবলৈ আপোনালোকক ইয়াতে মাতিছোঁ। আমাৰ 31 নং চিডলি সমষ্টিত বিভিন্ন স্তৰৰ ৰাইজৰ লগত কথা পাতি আলোচনা বিলোচনা কৰি তেখেতসকলে কাক বিচাৰে এইটো আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ। সকলো দল সংগঠন, সামাজিক সংগঠন, ৰাজনৈতিক সংগঠন সকলোৰ লগত আমি আলোচনা বিলোচনা কৰিছোঁ কাক প্ৰাৰ্থী দিলে ভাল হয়। আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ আমাৰ পাৰ্টনাৰ্ছ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ সকলোৰ লগত আমি আলোচনা কৰিছোঁ। আলোচনা কৰি আমাৰ চিৰাং জিলাৰ বা আমাৰ বিটিআৰ অঞ্চলৰ এজন সমাজ সেৱক, সমাজকৰ্মী আৰু বহুদিনৰ পৰাই ৰাজনীতিৰ পথাৰত থাকি ৰাইজক সেৱা আগবঢ়োৱা, স্বচ্ছ নিকা ভাৱমূৰ্তি থকা আৰু আমাৰ UPPL দলক নেতৃত্ব বহন কৰি অহা, বহুত ষ্ট্ৰাগল কৰি এটা পজিশ্যনলৈ অহা এজন ব্যক্তিক আমি আজি 31 নং চিডলি সমষ্টিৰ প্ৰাৰ্থী হিচাপে ইয়াতে ঘোষণা কৰিব বিচাৰিছোঁ। আৰু আমাৰ লগত ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় জিলা সভাপতি তেখেত আমাৰ লগত আছে। আমাৰ অসম গণ পৰিষদ দলৰ পৰা ইয়াতে আমাৰ অনাৰেবল ভাইচ প্ৰেছিডেণ্ট আৰু অনাৰেবল ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট তেখেতসকল আছে। আমাৰ 31 নং চিডলি বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ যি ষ্টেয়াৰিং কমিটি আছে ইয়াৰ অনাৰেবল চেয়াৰমেন আৰু 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ মাননীয় মেম্বাৰ অফ পাৰ্লিমেণ্ট শ্ৰীযুত জয়ন্ত বসুমতাৰী দাদা ইয়াতে উপস্থিত আছে। আমাৰ মহিলা UPPL মহিলা শাখাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম বাইদেউ ইয়াতে উপস্থিত আছে। আমাৰ মিডিয়া চেলৰ চিফ কনভেনৰ শান্তিগিৰি নাৰ্জাৰী উপস্থিত আছে। আৰু আমি সকলোৱে ইয়াতে উপস্থিত হৈ আমাৰ দলৰ হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে আজি আপোনালোকক কৈ খুব আনন্দ হৈছে, সুখী হৈছোঁ যে আমি 31 নং চিডলি বিধানসভা সমষ্টিৰ কাৰণে সকলোৰে সন্মানীয় আৰু আদৰৰ আৰু সকলোৰে মানে চিনাকি এটা মুখ আৰু আমাৰ তিনিটা দলৰে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL তিনিটা দলৰে একচেপ্টেবল এজন পাৰ্চনেলিটি আৰু আমাৰ UPPL দলৰ বহু বছৰ ধৰি নেতৃত্ব বহন কৰি অহা আৰু UPPL চিৰাং ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেছিডেণ্ট আগৰ নিচিমা BTC পৰিষদীয় সমষ্টিৰ MCLA শ্ৰীযুত নিৰ্মল কুমাৰ ব্ৰহ্মক আমি 31 নং চিডলি বিধানসভা সমষ্টিৰ কাৰণে প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছোঁ। এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে কওক। ইয়াতে পলম হৈছে বুলি আমি মানে প্ৰথম শুনিলোঁ যে পলম হৈছে বুলি, কোনো ৰাইজেও কোৱা নাই। আমি যিবিলাকে ইলেকশ্যন খেলিম এইবিলাকে পলম হৈছে বুলি আমি ভাবা নাই।
আৰু ইলেকশ্যনটো জাষ্ট ঘোষণা হৈছে আৰু কোনো দলেই চিডলি সমষ্টিত এতিয়ালৈকে ঘোষণা কৰা নাই আজিহে দেখা পালোঁ এটা দুটা পাৰ্টি আজি ঘোষণা কৰিছে তো সকলো পাৰ্টিয়ে সকলো ৰাজনৈতিক দলে আজিহে ঘোষণা কৰিছে তো সকলোৰে পলম হৈছে তেনেহ'লে খালি আমাৰ নহয় আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু ইয়াতে প্ৰাৰ্থী দিয়াত প্ৰথম হাত হ'ল আমাৰ চিডলি বিধানসভা সমষ্টিৰ সন্মানীয় ৰাইজে আমাৰ এজন অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাক বিচাৰিছে স্বচ্ছ নিশা ভাৱমূৰ্তি থকা ব্যক্তি এজন বিচাৰিছে সমাজক সেৱা কৰিব পৰা এজন ব্যক্তি বিচাৰিছে গতিকে আমাৰ সকলোৰে জ্যেষ্ঠ আৰু তেখেতে আগতেও মানে তেনেকুৱা ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰিছে তেখেতৰ অভিজ্ঞতা আছে ইয়াতে প্ৰথম হাতটো তেখেতক মানে প্ৰাৰ্থী দিয়াৰ হাতটো আছে চিডলি বিধানসভা সমষ্টিৰ আমাৰ সন্মানীয় ৰাইজ অফক'ৰ্ছ আপুনি কৈছে যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ জননেতা সকলোৰে আদৰৰ সন্মানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ সকলোৰে অভিভাৱক তেখেত আমাৰ সুপ্ৰিম লিডাৰ আৰু আমাৰ গাৰ্জিয়ান হয় তেখেতৰ গাইডেন্স তেখেতৰ ছাজেশ্যন আমি সদায় ল'বলৈ মানে বিচাৰোঁ আৰু তেখেতে যেতিয়া আমাক গাইডেন্স দিয়ে ছাজেশ্যন দিয়ে আমি ভাল পাওঁ কিন্তু তেখেতক টিকেট দিয়াত মেইনলি ৰাইজৰে হাত আছে আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্মক টিকেট দিয়াত আমাৰ সন্মানীয় ৰাইজে ইয়াতে ৰোল লৈছে চাওক আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাস কৰা দল হয় আমি NDA হিচাপে সদায় ৰাইজকে আমি সুপ্ৰিম বুলি ভাবিছোঁ ৰাইজে আমাৰ মালিক গতিকে এইটো ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ক'লে এইটো ৰাইজে ভালকৈ ক'ব পাৰিব কিন্তু আমাক যদি মানে পাৰ্টি হিচাপে কয় আজিৰ তাৰিখত আমি বেলেগ তেনেকুৱা প্ৰতিদ্বন্দ্বিতা দেখা নাই ইয়াৰ NDAৰ সন্মুখত য'ত ভাৰতীয় জনতা পাৰ্টি আছে পৃথিৱীত চবতকৈ ডাঙৰ এটা ৰাজনৈতিক দল অসম গণ পৰিষদ যে দল যে বহুবাৰ চৰকাৰ গঠন কৰিলে নিজাববীয়াকৈ 2বাৰ কৰিলে এটা এলায়েন্সত মানে 2বাৰ হ'ল তেনেকৈ 4বাৰ 5বাৰকৈ চৰকাৰ গঠন কৰা দল আমাৰ লগত আছে আৰু UPPL এটা নতুন দল হ'লেও আমি এতিয়া বহুত এটা ষ্ট্ৰং দল হয় গতিকে আমাৰ সন্মুখত কিবা প্ৰতিদ্বন্দ্বিতা আছে বুলি মই ভাবা নাই